Happy birthday Dimpuda আৰু Dimpudaৰ আজি বাৰ্থডে মানে জন্মদিন আৰু মোৰো আজি ইউটিউব চেনেলটো আজিৰ মানে জন্মদিন মানে মই যোৱা 2020 ৰ 6 আগষ্টত মোৰ ইউটিউব চেনেলটো মানে খুলিছিলো আৰু আজি 2021 ৰ 6 তাৰিখ সেইকাৰণে আজি এটা ভিডিঅ' বনাই দিলো যেটো আজি মানে Dimpudaৰ আজি বাৰ্থডে আৰু মোৰ ইউটিউব চেনেলটো আজি বাৰ্থডে আৰু যি কি নহওক আৰু মানে এক বছৰ কমপ্লিট হৈ গল মোৰ ইউটিউব চেনেলটো খুলিবলৈ আৰু এই এক বছৰত আপোনালোকে যিমানখিনি মৰম দিলে বহুত বহুত ধন্যবাদ আৰু কি কম মানে ইমানখিনি মৰম দিয়াৰ বাবে আৰু আপোনালোকে কিন্তু এটা বস্তু মোক নিদিলে মানে ওয়াচ টাইমটো আপোনালোকে মোক কমপ্লিট কৰি নিদিলে মানে ওয়াচ টাইমটো মোৰ নহল এটা মানে বছৰে ওয়াচ টাইমটো ৰেনিউ হৈ থাকে না আৰু আজিৰ পৰা মোৰ ওয়াচ টাইমটো ৰেনিউ হ'ব আৰু যি কি নহওক আৰু যাতে এই বছৰ আপোনালোকে মোক ওয়াচ টাইমটো কমপ্লিট কৰি দে প্লিজ ওয়াচ টাইমটো কমপ্লিট কৰি দিব ওয়াচ টাইম মানে হল যেটো মানে মোৰ ভিডিঅ' ধৰাল এটা ভিডিঅ' মোৰ 7 মিনিটে যদি এই 7 মিনিটটো যদি আপোনালোকে স্কিপ নকৰাকৈ কাটি নচোৱাকৈ যদি সম্পূৰ্ণ চোৱা এই 7 মিনিট মানে ওয়াচ টাইমটো মই কমপ্লিট মই 7 মিনিটে পাম আৰু যদি কাটি চোৱা ধৰাল 7 মিনিট 2 মিনিট কাটি 1 মিনিট কাটি তাৰমানে তাতে মানে সম্পূৰ্ণ ওয়াচ টাইমটো নাপাম তাৰে 7 মিনিটৰ বৰ বেছি যদি কাটি চাই 1 মিনিট বা 2 মিনিটে পাম হেৰাকে মানে ওয়াচ টাইমটো মানে নোহোৱা হয় যদি সম্পূৰ্ণভাৱে 7 মিনিটটো চোৱা তেতিয়া হলে মই 7 মিনিটটো চাম মানে এক বছৰত 4000 ঘণ্টা কমপ্লিট হ'ব লাগে আৰু যদি নহয় মানে বছৰে ৰেনু হৈ যায় আৰু হেয়ে মানে আপোনালোকে মোক ওয়াচ টাইমটো কমপ্লিট কৰি দিব এই বছৰ যি হল হৈ গল মানে আৰু যিখিনি মানে আপোনালোকে মোক মৰম দিছে বহুত বহুত ধন্যবাদ তাৰ কাৰণে কি কম ক'বলৈ ভাষা নাই আৰু যাতে এনেকৈ আগলৈ যাতে আৰু মোক মৰম দিয়ে আৰু উৎসাহ দিয়ে আৰু কিবা যদি ভুল হয় আপোনালোকে শুধৰাই দিবলৈ চেষ্টা কৰিব প্লিজ আৰু মানে বৰ্তমান মই ভিডিঅ' বনোৱা এতিয়া আৰম্ভ কৰিছো মানে ষ্টাৰ্ট কৰিছো যাতে আগলৈ যাতে ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰো আৰু ইয়াত যদি কিবা যদি ভুল হয় শুধৰাই দিবলৈ প্লিজ চেষ্টা কৰিব মানে ভাইটি বুলি আৰু ভিডিঅ'টো এইখিনি আছিল যেহেতু কি মোৰ ইউটিউব চেনেলটোৰ আজি বাৰ্থডে মানে আজি জন্মদিন আৰু অসমৰ জনপ্ৰিয় ইউটিউবাৰ মানে Dimpudaৰো আজি বাৰ্থডে হেতু কাৰণে তা Dimpudaও মানে মোৰ এই ইউটিউব চেনেলটোৰ যোগেদি Dimpudaও মানে বাৰ্থডে ইউজ কৰিলো আৰু মোৰ ইউটিউব চেনেলটোকে মই নিজে বাৰ্থডে ইউজ কৰিলো মানে হেতুই আছিল ভিডিঅ' আৰু এটা কথা ক'ব গৈছো মানে মই যিন মানে দোস্ত বুলি কওঁ মানে মই বলে Dimpudaক বলে কপি কৰো মানে Dimpudaক হে দোস্ত ওয়েলকাম টু মাই সেকেন্ড চ্যানেল হিংকে কয় মই ডাইৰেক্ট কয় হে দোস্ত স্বাগতম জনাইছো মাই চেনেল বৰপেটা হলো কলে Dimpu কয় দোস্ত মই কয় দোস্ত বুলি কওঁ কিন্তু মই বলে Dimpudaক কপি কৰো মানে কি কম আৰু যদি দোস্ত বুলি ক'ব নালাগে মানে তেনেহলে আপোনালোকে কি বুলি ক'ব লাগে আপোনালোকে কমেন্ট কৰি জনাবচোন মই হেনকৈ ক'বলৈ চেষ্টা কৰিম আপোনালোকে মানে যেটো ভাল দেখে মানে মই হেতু কৰিবলৈ চেষ্টা কৰিম মানে আপোনালোকে তো বেয়া পোৱা কামটো মই কৰিব নোৱাৰো মানে আপোনালোকে মানে মতামত দিব কমেন্ট কৰি যে মানে যেনেকৈ ভিডিঅ' কৰিব লাগে হেনেকৈ কৰিম আপোনালোকে খালি মোক ক'লে হ'ল আৰু মানে কেনেকুৱা টাইপৰ ভিডিঅ' লাগে আপোনালোকে মোক কমেন্ট কৰি জনাব আৰু লকডাউনৰ কাৰণে এইবাৰ মানে ভাল ভিডিঅ' দিব নোৱাৰিলো আৰু যিকিনো আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম সদায় মানে ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু এবাৰ মানে ভাল টপিক লৈ ভিডিঅ' বনাম আৰু কি কম আৰু Dimpudaৰো আজি বাৰ্থডে আৰু মোৰ ইউটিউব চেনেলটোৰো আজি বাৰ্থডে মানে একেলগে হৈ গল আৰু সেইকাৰণে আৰু বহুত ভাল লাগিছে আৰু কি কম আৰু যোনে মোৰ ইউটিউব চেনেলটো আজিলৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু শেয়াৰটো নকৰে মই জানো কিন্তু লাইকটো কৰি দিব আৰু ভিডিঅ'বিলাক যদি মোৰ ফুল হয় মানে শুধৰাই দিবলৈ চেষ্টা কৰিব আৰু প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু আপোনালোকে ওয়াচ টাইমটো কমপ্লিট কৰি দিব মোৰ ভিডিঅ'বিলাক শেষলৈকে চাব তেতিয়া মোৰ ওয়াচ টাইমটো কমপ্লিট হ'ব আৰু এইখিনি আছে হ'ব দিয়ক বাই আৰু লাভ ইউ অল ভিউৱাৰ্ছ